চ' বৰ্তমান মোৰ অকণ চৰ্দি আৰু জ্বৰ হৈ আছে আৰু সেইকাৰণে মোৰ মাতটো অকণ বদলি আছে আৰু সেইটো কাৰণে মই আপোনালোকে ক্ষমা কৰি দিব। কিন্তু বৰ্তমান মেইন টপিক এইটো নহয়, মেইন টপিকটো মই কথা পাতোঁ আৰু মেইন টপিকটো হৈ গ'ল যে ৰশ্মিকা মণ্ডল। তেখেতৰ এখন নতুন চিনেমা আহি আছে আৰু সেইখনৰ ওপৰত কথা পাতিম, কিন্তু বৰ্তমান কথা পাতোঁ যে পুষ্পা দি ৰুলৰ ওপৰত। সেইখনো ৰশ্মিকা মণ্ডলৰে হয় আৰু সেইখন মুভিয়ে কেনেকৈ হাহাকাৰ লগাইছে গোটেই ভাৰতবৰ্ষকে সেইটো গম পায়। সেইখন মুভি প্ৰথম এনেকুৱা এখন মুভি বনি গৈছে যোনে ইমান কম সময়ৰ ভিতৰত মানে 5-6 দিনৰ ভিতৰত 1000 কোটি টকাৰ ওপৰত ইনকাম কৰি লৈছে। ইয়াৰ আগতে বহুত মুভিয়ে 1000 কোটি টকা ইনকাম কৰিছিল, কিন্তু ইমান কম সময়ৰ ভিতৰত কৰা নাছিলে। চবৰে 10-15 দিন লাগিয়ে যায়, কিন্তু এইখনে 5-6 দিনৰ ভিতৰতে কমপ্লিট কৰি দিছে আৰু সেইটো এটা প্ৰথম ৰেকৰ্ড বনি গৈছে। আৰু পুষ্পা দি ৰুলখন 6 নম্বৰ এনেকুৱা মুভি বনি গৈছে মানে গোটেই ভাৰতবৰ্ষৰ ভিতৰত যোনে 1000 কোটি টকাৰ ওপৰত ইনকাম কৰি লৈছে। আৰু সঁচাকৈ পুষ্পাই প্ৰথম এণ্ট্ৰিত ইমান এটা হাহাকাৰ নকৰে, কিন্তু ছেকেণ্ড এণ্ট্ৰিত পুষ্পাই একদম ৱাল ফায়াৰ কৰি দিয়ে। আৰু হয়ো চিনেমাখন বহুত বেছি ভাল হ'ব। ৰিভিউটো চোৱা নাই চিনেমাখনত, নিশ্চয় চাই ল'ব পাৰে, মই লিংকটো ডিছক্ৰিপশ্যনত দি দিছোঁ। আৰু বৰ্তমান কথা পাতোঁ ৰশ্মিকা মণ্ডলৰ পৰা। ৰশ্মিকা মণ্ডলৰ পুষ্পা দি ৰুলখনৰ কথাটো গম পালেই, কিন্তু বৰ্তমান অন্য এখন মুভি আহি আছে যোনখনৰ নাম হৈ গ'ল দি গাৰ্লফ্ৰেণ্ড। আৰু দি গাৰ্লফ্ৰেণ্ডৰ ৰশ্মিকা মণ্ডল আছে আৰু মালিয়ালম ইণ্ডাষ্ট্ৰীৰ আন এটা এক্টৰ আছে, তেওঁৰ নামটো মই ক'ব নোৱাৰিম, কিন্তু বৰ্তমান এইখন মুভি এখন আহি আছে। এইখন মুভি তেখেতে মানে 1.35 মিনিটছমানৰ এটা টিজাৰ ৰিলিজ কৰি দিছে তেখেতসকলে। আৰু টিজাৰটো চাই পেলাই অভাৰঅল বেয়া লগা নাই, কিন্তু কাহানী কেনেকুৱা ধৰণৰ হ'ব এইটো এটা পোৱা নাই, মানে কেনেকুৱা ধৰণৰ কাহানী হ'ব পাৰে। ছাছপেন্সটো হ'ব নোৱাৰে, প্ৰেম কাহানী হ'ব, লাভ ষ্টৰি হ'ব, ব্ৰেকআপ হ'ব চাগে, দিল টুটা আশিক টাইপৰ এনেকুৱা কিবা এটা কাহানী হ'ব পাৰে মেবি। তাত এটা ল'ৰা আছে, এটা ছোৱালী আছে, ৰশ্মিকা মণ্ডল কলেজ যায়, কলেজত প্ৰেম হয়, প্ৰেমৰ পিছত কি হয় কি নহয় সেইটো আমি ফিল্মখন চোৱাৰ পিছত গম পাম। সিহঁতৰ মাজত অকণমান ট্ৰেজেডি কিবা কিবি হয় আৰু, কিন্তু সেইটোৱে ৰশ্মিকা মণ্ডলৰ ফিল্ম যিহেতু চাবতো লাগিবই। কেতিয়া আহিব সেইটো কোনো ধৰণৰ কথা কোৱা হোৱা নাই এতিয়ালৈকে, কাৰণ জাষ্ট এটা টিজাৰ ৰিলিজ কৰিছে, ট্ৰেইলাৰটো ৰিলিজ কৰিলে গম পোৱা হ'ব যে কেতিয়া আহিব মুভিখন। আপোনালোকে টিজাৰটো চাইছেনে নাই মোক নিশ্চয় কমেণ্টত জনাব, আৰু বৰ্তমান আপোনালোকে পুষ্পা দি ৰুলখন চালে নাই সেইটো মোক নিশ্চয় কমেণ্টত জনাই দিব।